গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই সুস্মিতা। মোৰ চেনেল ইউটিউবৰ সুস্মিতালৈ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ অন্য এটি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈ আহিছোঁ। আজি অকণমান ইউনিক কিবা এটা দেখাম বুলি ভাবিছোঁ। আগতে এনেকুৱা এটা ভিডিঅ' একচুৱেলি কাপোৰৰ মোৰ কেইটামান বোৱা কাপোৰ কালেকশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টোতো বহু মানুহে ভাল পাইছে, লাইক কমেণ্ট কৰিছে, যিখিনি আচলতে ইউটিউব জগতখনত বৰ বেছি প্ৰচলিত হ'ব পৰা নাই। তথাপিতো ভিডিঅ'খিনি কৰিবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰোঁ। তেনেকৈ আজি মই মোৰ কেইটামান স্পেচিয়েল জুৱেলাৰী আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব, আগলৈ বিভিন্ন ধৰণৰ ভিডিঅ' দি যাম। বাকী আপোনালোকে কেনে পাই জনাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ সদায় অনুৰোধ কৰোঁ, আজিও কৰিছোঁ। আৰু অলপ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। একচুৱেলি আগতে মই মোৰ বোৱা কাপোৰ কালেকশ্যনৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। আপোনালোকে খুব বেছি ছাপোৰ্ট কৰিছিলে আৰু সেইকাৰণে ভাবিলোঁ আজি মই মোৰ কেইটামান স্পেচিয়েল জুৱেলাৰী আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, দেখাম বুলি ভাবিছোঁ। আপোনালোকে কেনেকৈ জনাব। বাকী অনলাইনতো কেইটামান লোৱা হৈছে, তাৰ লিংকসমূহ দি দিম। যদিহে আপোনালোকে কোনোবাই যিহেতু কমেণ্ট কৰি থাকে যে এই আমুকটো জুৱেলাৰী ইমান ভাল লাগে, তো সেইটো তেনেকৈ ল'বও পাৰিব। বাকী আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত থাকি সকলোবোৰ চাই থাকক। মই দেখুৱাবলৈ ষ্টাৰ্ট কৰিছোঁ মোৰ জুৱেলাৰীসমূহ কেনেকুৱা পাই যাব। প্ৰত্যেকগৰাকী মহিলাৰে আকৰ্ষণ যিহেতু জুৱেলাৰী বা কিবাকিবি তেনেকুৱা কাপোৰ কানি, তো সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ মই জুৱেলাৰী ভিডিঅ' এটা আগবঢ়াওঁ। আপোনালোকে কেনে পাই জনাব আৰু ষ্টাৰ্ট কৰিছোঁ এতিয়া ভিডিঅ'টো। প্ৰথমতে আহিলে এইটো হৈছে ৰেড কালাৰ এটা জুৱেলাৰী, খুবেই মৰম লগা এটা জুৱেলাৰী। এইটো মোৰ খুব বেছি ভাল লাগে। আপোনালোকে কেনে পাইছে জনাব। এইটো আনিছিলোঁ অনলাইনত মিছত অৰ্ডাৰ কৰি আনিছিলোঁ। খুবেই বেছি ধুনীয়া এটা জুৱেলাৰী হয়। ইয়াত ইয়েৰিংছো আছে আৰু খুব বেছি মৰম লগা। যিহেতু ইয়াৰ ফটো আছে, আপোনালোকক ফটোসমূহ মই আগবঢ়াবলৈ চেষ্টা কৰিম। মই বিয়াত মোৰ ভণ্টিৰ বিয়াত যিহেতু পিন্ধিছিলোঁ, খুবেই মৰম লগা জুৱেলাৰীটো আপোনালোকক ওচৰৰ পৰা অকণমানকৈ দেখুৱাই দিছোঁ। এইটো চাওক, খুব বেছি ধুনীয়া। আপোনালোকে কেনে পাই জনাব। একচুৱেলি মই বৰ বেছি হেভি জুৱেলাৰী প্ৰিফাৰ নকৰোঁ, যিহেতু মই ইমান বেছি শকত নহয় বা মোৰ মুখখন অকণমান ক্ষীণ হয়। তো এই মুখখনৰ লগত মানে মেটচ কৰা মই জুৱেলাৰীখিনি পিন্ধি খুব বেছি ভাল পাওঁ। বৰ বেছি হেভি জুৱেলাৰী মোৰ বৰ ভাল নালাগে। তো সেইটো কাৰণে মই খুব বেছি সৰু সৰু জুৱেলাৰীবোৰ লওঁ। আৰু এইটো হৈছে ছেকেণ্ড জুৱেলাৰী। এইটো খুব বেছি মৰম লগা। এডাল হৈছে চেইনডাল, খুব বেছি মৰম লগা এডাল। আৰু মানে আপুনি বিয়াতো পিন্ধিব পাৰিব আৰু যিকোনো পাৰ্টি চাৰ্টিত পিন্ধিবলৈও মানে বেষ্ট হয়। তো সেইটো কাৰণে এইডাল লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আৰু ইয়াতে আছে আৰু এডাল ইয়াতে আছে এডাল ব্ৰেচলেটডালো খুব বেছি মৰম লগা। মই প্ৰায় বিয়া নহ'লেও বাকী বেলেগ কিবা কিবি বাৰ্থডে বা এনেই ক'ৰবাত ওলাই গ'লে ঘপককৈ ঘড়ীটোতো পিন্ধা হয়েই, প্লাছ এইডালো পিন্ধা হয়। খুব বেছি মৰম লগা হয় এইডাল। আৰু সেই ছেটটোৰ লগতে পাইছিলোঁ আৰু এটা ৰিংছ পাইছিলোঁ। ৰিংছটো কিন্তু মানে মোৰ পিন্ধি বেয়া হৈ গ'ল, তো সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। আৰু তাৰ লগতে আছে ইয়েৰিংছটো পাতে খুব বেছি মৰম লগা আৰু অকণমানি হয়। এয়া চাওক, আপোনালোকক দেখাই দিছোঁ। খুব বেছি মৰম লগা হয় ইয়েৰিংছটো। আৰু একচুৱেলি কি হয়, বহুত বেছি হেভি জুৱেলাৰীতকৈ অকণমান সৰু সৰু জুৱেলাৰীবোৰ লৈ খুব বেছি ভাল লাগে। মই মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে কি কয় নাজানো। তো এইটো হৈছে ছেকেণ্ড জুৱেলাৰী, খুব বেছি মৰম লগা। আৰু এইটো লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকক তাৰো লিংকটো দি দিম। আৰু মোৰ কেইবাজনী বান্ধৱী আৰু মোৰ ভণ্টি কেইবাজনীও এইটো পিন্ধিছেগৈ আৰু সিহঁতেও বহুত বেছি ভাল পায়। তো সেইকাৰণে ভাবিলোঁ মোৰ ছাবস্ক্ৰাইবাৰ যিসকল আছে, মহিলাসকল যিহেতু, সেইসকলেও ভাল পাব পাৰে আৰু ক'ৰ পৰা লৈছিলে কি কথা জানিবলৈ মন যাব পাৰে। তো সেইকাৰণে ভাবিলোঁ দেখুৱাই দিছোঁ। ফ্লিপকাৰ্টৰ পৰা লৈছোঁ, লিংকটো দি দিম, আপোনালোকে চাব। আৰু যদি ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই ইয়াৰ এইটো ছেট পিন্ধি কেইবাখনো ফটো আছে, তাৰ ফটোখিনিও আপোনালোকৰ মাজলৈ আগবঢ়াম। মোক কেনে লাগিছে জনাবলৈ কিন্তু নাপাহৰিব। বাকী আগবাঢ়ো ভিডিঅ'টো। থাৰ্ড হ'ল এইটো খুব বেছি মৰম লগা। আৰু মই যিহেতু আপোনালোকক আগতেই কৈছোঁ যে মই বৰ বেছি হেভি জুৱেলাৰী প্ৰিফাৰ নকৰোঁ। মানে কি হয়, মোক দেখিব বেয়া লাগে। তো সেইটো কাৰণে মই যিমানখিনি মানে মোক মেটচ কৰা জুৱেলাৰী আৰু সৰু সৰু
আৰু বৰ বেছি হেভিকেও নলওঁ একচুৱেলি প্ৰাইচটো বহুত বেছি কমতে মই জুৱেলাৰী লওঁ এনেইতো এক্সপেঞ্চিভ জুৱেলাৰী যিহেতু চবৰে মাইকী মানুহে থাকে তো সেইকাৰণে ঘপককৈ বিয়া এখন হ'ল অকণমানকৈ অৰ্ডাৰ কৰি ল'লোঁ তেনেকৈয়ে লোৱা হয় যিহেতু আৰু এইটো হৈছে থাৰ্ড জুৱেলাৰী খুব বেছি মৰম লগা এইটো হৈছে সৰু এটা ফুলৰ টাইপৰ এইটো জুৱেলাৰী হয় খুব বেছি মৰম লগা আৰু মোৰ এই জুৱেলাৰীটো খুব বেছি মানে ভাল পাওঁ আৰু এই জুৱেলাৰীটো কিয়নো খুব বেছি মৰম লগা হয় আৰু ধৰক অকণমানকৈ ক'ৰবালৈ ওলাই গ'লেও এইটো যে বোলে পিন্ধি যাম তো পিন্ধি যাব পৰা মানে বৰ বেছি হেভি জুৱেলাৰীবোৰ হ'লে কি হয় মানে পিন্ধি যাবলৈ কিজানি বৰ বেছি হৈছে মেকআপটোৰ লগত মানে নিমিলে তো তেনেকুৱাবিলাকো হয় যিহেতু সেইটো কাৰণে মই এই জুৱেলাৰীটো আনিছিলোঁ এইটো আনিছিলোঁ মিছো নে ফ্লিপকাৰ্ট কিবা এটাৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ আজিকালি যিহেতু অনলাইন যুগ অৰ্ডাৰ কৰি অনা হয় তেনেকৈ আনিছিলোঁ এই জুৱেলাৰীটো খুব বেছি মৰম লগা আৰু এই জুৱেলাৰীটোৰ লগত জুৱেলাৰীটোতো মানে মোৰ ফুলি মানে যিযোৰ সেইযোৰ মোৰ খুব বেছি মৰম লগা আপোনালোকক দেখাই দিছোঁ এই পাছত এই ইয়াৰিংছটো খুব বেছি মৰম লগা আৰু এইযোৰ মানে কি এক্সট্ৰাকৈও পিন্ধিব পাৰি খুব বেছি মৰম লগা এই পাত খুব বেছি মৰম লগা হয় আৰু খুবেই ধুনীয়া লাগে পিন্ধিলে মই নিজেই ধুনীয়া দেখোঁ এই ইয়াৰিংছটো এনেই বাৰু ধুনীয়া বুলি কোৱা নাই বাট সৰু বস্তুবোৰ পিন্ধিলে যিহেতু ভাল লাগে তো সেই ভাল লগাটোৰ পৰা কৈছোঁ যে এই ইয়াৰিংছটো মই বহুত বেছি ভাল পাওঁ তো আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু সঁচাকৈ এই জুৱেলাৰীটোৰ কথা বহুতে সুধে যে ক'ৰ পৰা লৈছিলে কি কথা এইটো অনলাইন অৰ্ডাৰ কৰি লৈছিলোঁ আৰু খুব বেছি মৰম লগা চাওক আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু চাই থাকক ভিডিঅ'টো আৰু কেইটামান বৰ মৰম লগা জুৱেলাৰী আছে জুৱেলাৰী মানে কি হয় বহুত আছে সেইটো কাৰণে ভাবিছোঁ আজি 4, 5টা 6টা এনেকৈ কিবাকিবি দেখুৱাওঁ আপোনালোকে যদি ভাল পায় আগলৈ আৰু দেখুৱাম তো সেইটো কাৰণে ভাবিছোঁ আজি এইকেইটা দেখুৱাই লওঁ আপোনালোকৰ ছাপোৰ্ট কেনেকুৱা পাওঁ চাই লওঁ পাছতে আহিলে এই জুৱেলাৰীটোৰ কথা কি ক'ম এইটো মোৰ মায়ে গিফ্ট কৰিছিলে একচুৱেলি মাহী আইতাৰ ছোৱালীৰ বিয়া আছিলে তো ঘপককৈ মানে তেতিয়া কাপোৰ লোৱা হোৱা নাছিলে যিহেতু আৰু তেতিয়া ভাবিলোঁ বিয়াত দিয়া ছেকেণ্ড কাপোৰযোৰকে পিন্ধিম তো মানে ভাবি আছোঁ যে কিবা এটা জুৱেলাৰীকে ল'ম আৰু নিওঁ বুলি আৰু বিয়া বুলি তাৰপিছত এই জুৱেলাৰীটো চাই আছিলোঁ আৰু মায়ে ক'লে যে এইটোকে অৰ্ডাৰ দে খুব বেছি মৰম লাগিছে সঁচাকৈ খুবেই বেছি মৰম লগা যিহেতু অকণমানিকৈ এইটো চাওক খুব বেছি মৰম লগা হয় এইটো খুব বেছি মৰম লগা আৰু এটা মানে কিবা গল্পটা টাইপৰ যিটো জুৱেলাৰী হয় এইটো দেখা পাইছে চাগে নিশ্চয় খুব বেছি মৰম লগা হয় এই জুৱেলাৰীটো আৰু তাৰ ইয়াৰিংছযোৰ বৰ সৰু আৰু মৰম লগা মই এই জুৱেলাৰীটো খুব বেছি ভাল পাওঁ আৰু এই জুৱেলাৰীটো মোক মায়ে দিছিলে যিহেতু এইটো মাৰ উপহাৰটো এনেও এক্সট্ৰা হয় আৰু মায়ে খুব মৰমত দিছিলে এইটো আৰু খুব বেছি ভাল পাওঁ মই এই বস্তুটো আৰু ইয়াৰ লগতো কেইবাখনো ফটো আছে আপোনালোকৰ মাজলৈ দিম আৰু এই জুৱেলাৰীটো মোৰ কেইবাজনী বান্ধৱী বা মোৰ ভণ্টি লগৰ মানে চববোৰতো ভণ্টিয়ে হয় সিহঁতবোৰে পিন্ধিছে খুবেই বেছি ভাল লগা এই জুৱেলাৰীটো আৰু বহুতে ভাল পায় আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ এই জুৱেলাৰীটো আগবঢ়াওঁ আৰু একচুৱেলি ক'ব গ'লে আজিও মোৰ ভাল লগাকেইটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু যদিহে আপোনালোকে এতিয়া যেনেকৈ মৰম দি আছে আগলৈকো মৰম দি থাকিব বুলি আশা ৰাখি আকৌ এনেকৈ কিবা এটা জুৱেলাৰী যিহেতু আছে মোৰ সেইখিনি মই আপোনালোকক দেখুৱাম কেনেকৈ জনাব বাকী এই জুৱেলাৰীটো কেনে পাইছে আৰু এইটো লৈছিলোঁ মিছোৰ পৰা লৈছিলোঁ খুব বেছি ধুনীয়া হয় আৰু মৰম লগা হয় আৰু মই আপোনালোকক আগতেই কৈছোঁ যে মই সৰু জুৱেলাৰীহে প্ৰিফাৰ কৰোঁ তো সেইটো কাৰণে মানে সৰুৱে লৈছোঁ আপোনালোকে ডাঙৰো ল'ব পাৰে ইয়াত দুটা বস্তু থাকে এই বস্তুটোৱে দুডলীয়া আৰু কিছুমান থাকে দেখিছোঁ মানে তো তেনেকৈ ল'ব পাৰে লিংকসমূহ দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি পাৰে ল'ব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা খুবেই বেছি মৰম লগা জুৱেলাৰী এইটো চাওক আপোনালোকে কেনেকুৱা দেখিছে বাৰু পিংক আৰু হোৱাইটত আছে খুব মৰম লগা এটা জুৱেলাৰী আৰু এইটো একচুৱেলি পিন্ধা হোৱাই নাই আনি থলোঁ আৰু বেলেগ এটাও লোৱা হৈছিলে যিটো মায়ে যে দিছে বুলি কৈছিলোঁ সেইটো কাৰণে মানে এইটো পিন্ধা নহ'লে এনেই মানে দুইটা পিংকতে আছিলে খুব বেছি মৰম লগা এই জুৱেলাৰীটো আৰু এইটো এনেকৈ
পিংক আৰু হোৱাইটত আছে। এইটো পিন্ধা হোৱাই নাই, খুব বেছি মৰম লগা হয় আৰু পিন্ধিলে আপোনালোকৰ মাজলৈ ফটো দিম। এতিয়া ভিডিঅ' কৰিও মই আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াতে আছে দুপাত ইয়েৰিংছ দুপাত ক'ত থাকিলে হ'ব দেই। ইয়েৰিংছ দুপাত হৈছে এই দুপাত, চব বৰ মৰম লগা অকণমানি। এইটো ধৰক জুৱেলাৰীটো নিপিন্ধি কেতিয়াবা এনেও পিন্ধিব পৰা হ'ব আৰু খুব বেছি ধুনীয়া হয় ইয়েৰিংছযোৰ। এইযোৰ চব খুব বেছি মৰম লগা নহয়নে বাৰু? আপোনালোকে কেনেকুৱা আছে জনাবলৈ কিন্তু নাপাহৰিব আৰু ভিডিঅ'টো কিন্তু চাব। নেক্সট এইটো জুৱেলাৰী খুব বেছি মৰম লগা আৰু এইটো যিহেতু এতিয়া ট্ৰেণ্ডত চলি আছে আৰু এইটো লোৱা বৰ বেছি দিন হোৱা নাই। এইটো প্ৰায় 2-3 মাহ মানেই হৈছে। পেহীৰ ছোৱালী যিহেতু বিয়া আছিলে তো সেই তেতিয়া লৈছিলোঁ। যিহেতু নিউকৈ এযোৰ ড্ৰেছো লৈছিলোঁ, সেই ড্ৰেছৰ লগত মেটচিং কৰি এই ছেটটো লৈছিলোঁ। খুব বেছি মৰম লগা হয় আৰু কামখিনি মানে খুবেই ধুনীয়াকৈ কৰি থোৱা আছে চব, খুব বেছি ধুনীয়া হয় আৰু সঁচাকৈ এই জুৱেলাৰীটো বৰ মৰম লাগে পিন্ধিলে। মই মোক বুলি কোৱা নাই, সকলোকে ভাল লাগিব। আপোনালোকে যদি ভাল পায়, এইটো একচুৱেলি অনলাইনৰ পৰা লোৱা নহয় বাৰু দেই, এইটো আমাৰ টাউনৰ পৰা লোৱা হৈছিলে আৰু খুব বেছি ধুনীয়া হয় চাওক জুৱেলাৰীটো, মোৰ বৰ ভাল লাগে। আৰু এই বস্তুটো এতিয়া মানে যিহেতু ট্ৰেণ্ড বুলি এটা চলি আছে আজিকালি, যিহেতু ট্ৰেণ্ডত যিটো চলে সেইটোকে পিন্ধে, সেই ট্ৰেণ্ডত চলা এইটো পিন্ধিলোঁ দেই। আশাবোৰ পূৰণ কৰিব লাগে জীয়াই থকা সময়খিনিত, নহয় জানো বাৰু? আৰু বাকী এইটো কেনেকুৱা আছে জনাব। ইয়াৰ ইয়েৰিংছকেইযোৰ খুব বেছি মৰম লগা আৰু ইয়েৰিংছযোৰ অকণমান বেছি নহ'লেও অকণমান কিন্তু হেভি হয় দেই। এইটো চাওক, ইয়েৰিংছযোৰ হৈছে এইযোৰ খুব বেছি মৰম লগা হয়। এই দুপাত ইয়েৰিংছ খুব বেছি মৰম লগা নহয়নে বাৰু? কেনেকুৱা পাইছে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব। আৰু এই ইয়েৰিংছকেইযোৰ খুব বেছি মৰম লগা হয় আৰু গোটেইকেইটা দেখুৱালোঁ। লাষ্ট মোৰ একদম একেবাৰে ফেভৰেট এটা দেখুৱাইছোঁ আৰু সেইটো হৈছে মোৰ হাজবেণ্ডে গিফ্ট কৰা হয়, তো সেইটো কাৰণে বেছি স্পেচিয়েল হয় আৰু সেইটো বৰ বেছি দিন হোৱা নাই লোৱা, এই অলপ দিনতে লৈছোঁ। আৰু অলপ দিনতে লৈ একচুৱেলি সেইটো পিন্ধিলোঁ, বাট ফটো শ্বুট কৰা হোৱা নাই এতিয়ালৈকে। আৰু ফটো উঠিম বুলি মানে একচুৱেলি পিন্ধাটো হ'ল, বাট বিয়াত মানে ৰাতি পিন্ধা হ'ল, তো সেইটো কাৰণে ফটো তেনেকৈ ৰাতিলৈ উঠাই নহ'লে সোনকালে গুচি আহিলোঁ। আৰু সেই বিয়াখনৰ ব্লগটো আপোনালোকক দিছিলোঁ, যিহেতু এতিয়া মানে পিউৰ গাটো খুব বেয়া আছিলে, তো সেইটো কাৰণে মানে ৰাতিলৈ আৰু ফটো উঠাৰ কথাটো মানে মনলৈ নাহিলেই, সোনকালে আমি ঘৰলৈ গুচি আহিলোঁ। আৰু খুবেই বেছি ধুনীয়া সেই জুৱেলাৰীটো, আৰু এতিয়া বহু মানুহে সেইটো লৈছে আৰু খুব বেছি ধুনীয়া। আপোনালোকে সেই জুৱেলাৰীটো ল'ব পাৰে। মই আচলতে সেইটো খুব বেছি ধুনীয়া কাৰণে আপোনালোকক একেবাৰে শেষত দেখুৱাইছোঁ। লাষ্ট মই যিহেতু কৈছিলোঁ মোৰ কাৰণে স্পেচিয়েল বুলি, সেইটো হৈছে এইটো জুৱেলাৰী খুব বেছি মৰম লগা, নহয় জানো বাৰু? মোক কেনেকুৱা লাগিছে নাজানো, বাট এনেই জুৱেলাৰীটো কিন্তু খুব বেছি মৰম লগা। যেতিয়া পিন্ধিছিলোঁ চবেই কৈছে ইমান ধুনীয়া লাগিছে জুৱেলাৰীটো বুলি। বাকী আপোনালোকেনো কেনে পায় সেইটো কাৰণে আপোনালোককো দেখুৱাই দিছোঁ মৰম লগা। আৰু এইটো আচলতে স্পেচিয়েলো হয়, যিহেতু হাজবেণ্ডে গিফ্ট কৰিছিলে এই জুৱেলাৰীটো। খুব বেছি মৰম লগা, নহয় জানো বাৰু? সঁচাকৈ মোৰো খুব বেছি ভাল লাগে মানে এই জুৱেলাৰীটো। আৰু এতিয়া বহুত বেছি ট্ৰেণ্ডত চলি আছে এইটো, আৰু অকণমান আনকমনো হয় জুৱেলাৰীটো, নহয়নে বাৰু? বাকী ইয়াৰ ইয়েৰিংছযোৰ হৈছে এইযোৰ। ইয়েৰিংছযোৰ অকণমান বৰ বেছি হেভি নহ'লেও অকণমান হেভি আৰু, বাট বৰ মৰম লগা ষ্টাইলটো, আৰু পিন্ধিলেও বৰ বেছি বেয়া নালাগে। বহুত বেছি শকত মানুহে পিন্ধিলেও ভাল লাগিব বা ক্ষীণ মানুহে পিন্ধিলেও ভাল লাগিব। বাকী এনেকৈ আৰু মোৰ জুৱেলাৰীখিনি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। খুব বেছি মৰম লগা এই পাত হৈছে ইয়েৰিংছ পাত, বৰ মৰম লগা, মোৰ ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে সেইখিনি জনাবলৈ নাপাহৰিব। বাকী যিমানখিনি পাৰোঁ দেখুৱাইছোঁ, কিবাকিবি বিভিন্ন নতুন কিবা এটা আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এতিয়ালৈকে যিমানখিনি মৰম দিছে, বহুত মৰম দিছে, আৰু অকণমান আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব, মৰম দিব আৰু খুব বেছি ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আচলতে আপোনালোক বুলি নহয়, সকলো মানুহৰ জীৱনত বেলেগৰ ছাপোৰ্ট নহ'লে একো নাই। বাকী ময়ো সেইখিনিকে ক'বলৈ বিচাৰোঁ, আৰু যদিহে আগবাঢ়ি যাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুনকৈ আহিলে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, সেইটো অনুৰোধ আপোনালোকৰ মাজলৈ।
আৰু বহুত বেছি গৰমত গোটেই ঘামি মেলি অৱস্থা নাইকিয়া হৈ গৈছোঁ। বাট আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াম অতি শীঘ্ৰে, আপোনালোকে চাব। আৰু যদিহে ভাল পালে তেতিয়াহ'লে মৰম দি যাব, আগবাঢ়ি যাবলৈ। থেংক ইউ।